নমস্কাৰ, স্বাগতম জনাইছোঁ ডিম্পি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ। সেয়া দেখিছেনে, মই ওপৰত আহিছোঁ। সন্ধিয়াই হ'বহি হ'ল আৰু আজি আমাৰ ভাল লগা এটা দিন আমাৰ ঘৰৰ কাৰণে। আৰু নতুন আলহী আহি আছে আমাৰ ঘৰলৈ, আপোনালোকক দেখুৱাম। মই যাব নোৱাৰিলোঁ, তেওঁ গ'ল বাৰু আনিবলৈ। কি বাৰু মই ক'ম, এতিয়াই কওঁনে এতিয়াই কৈ দিওঁ। মানুহৰ ঘৰখনৰ প্ৰতি প্ৰতিজন সদস্যৰে এটা সপোন থাকে, আৰু সেই সপোনটো আজি বাস্তৱ হ'বলৈ গৈ আছে আমাৰ ঘৰৰ গোটেই মানুহখিনিৰ কাৰণে। আৰু সেয়া হ'ল আজি আমাৰ কি গাড়ী ল'ম মানে ল'লোৱে, আহি আছে এতিয়া, পাবহি অলপ পাছতে। আপোনালোকক দেখুৱাম কি গাড়ী কি কথা। বহুদিনীয়া সপোন আৰু বহুদিনীয়া আশা এটা পূৰণ হ'বলৈ গৈ আছে, আৰু মই নগ'লোৱে, তেখেত গ'ল, আৰু মই দেখুৱাম বাৰু। আৰু বিশেষ কাৰণত মই যাব নোৱাৰিলোঁ। যি কি নহওক বাৰু, মই ঘৰতে আদৰিম। সেয়া আৰু কি গাড়ী ল'ম আপোনালোকে আহিলে বাৰু গম পাব, দেখিলে। আৰু বহুত দিনতে লোৱা কথা আছিলে মানে। আৰু যিহেতু আমাৰ খুৰা গাটো ভাল নাছিলে যে, তেতিয়া সেইটো কাৰণে পিছুৱাই যাব লগা হ'ল অলপ। সেইকাৰণে লোৱা হোৱা নাছিলে। এতিয়া ফাইনেলি ভাবিলোঁ যে ল'ব লাগে, প্ৰয়োজন হৈছে। সেয়া ভাবিলোঁ এতিয়াই গাড়ীখন লৈ লোৱা কথাটো। সেইকাৰণে বোলো অকণ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোককো দেখুৱাওঁ। যি কি নহওক বাৰু, আপোনালোকক দেখুৱাম কি গাড়ী আনিব, ক'ৰ পৰা আনিব। ডিব্ৰুগড়ৰ পৰা আনিবলৈ গৈ আছে, ডিব্ৰুগড় ডিলাৰৰ পৰা। ঠিক আছে, আপোনালোকে আহিলেহে মই আপোনালোকক দেখুৱাম। আহি আছে বোলে, পাবহি। পূৰা এক্সাইটেড হৈ আছোঁ, যিও একদম উৎপাত চাবলৈ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 8টা বাজিলে বোলে, আহিছে গেটত। তাতে ৰখাই দিবলৈ কোৱা, দিয়ক। সেয়া এইফালে আনি দিয়া। এয়া আহিছে। বোলে গাড়ী পালেহি দেই আমাৰ। চাওক, ফ্লাক্সটো জ্বলাইছোঁ। হয়ৰা অনুভৱ কোৱা, অনুভৱ কোৱা আকৌ, অনুভৱ কোৱা কিবা এটা দিয়া। এইফালে পিটি নাই। এয়া নিউ ৰেড কালাৰ দেই, লাহেকৈ দেখুৱাইছোঁ। এইফালে আমাৰ জিও চাওঁ, দেখিলা? এয়া লাহেকৈ আহিব, আৰু ভিতৰলৈ আপোনালোকক দেখুৱাই আছোঁ বাৰু। দিয়ক, নিয়মটো আমাৰ হ'ব আৰু। আহা আমাৰ অতিথিবৃন্দ। ৰেড কালাৰ। এয়া দেখিলে নহয়, কি নামটো? এল্ট' কেটেন। ৰেড কালাৰৰ হয়, দেখুৱাই দিওঁ। এইফালে আমাৰ ৰাইজসকল। বহুত দেৰি লাগিব। আগফালৰ ডাঙৰ নিচিনা লাগিছে ন? ভিতৰত গামোচাখন পিন্ধাই দে। নতুন গামোচা তাতে পিন্ধাই দিয়া। জি উঠা পৰি উঠিলা নে? উঠিলি মা, ভাল লাগিছে। সোমাব নহয়, ইয়াতে চাবলৈ গ'লে সুবিধাটো মোলৈ বেলেগা দেই ৰাইজ।
আমাক ৰাজগলে দিবি না খুৱাবলৈ খালে এক পাক চাবি চাবি দি দে বোলে কেনেকুৱা লাগিছে গাড়ীখন কোৱা ভাল লাগিছে ভাল লাগিছে কালাৰটো ভাল লাগিছে কালাৰটো ভাল লাগে মোৰ চইচ ৰেড কালাৰ পিয়ৰ ন কি কৰিছা যাব পৰা নাই ড্ৰাইভাৰ ভয় ইয়াত এক পাক 100 কৰ মাৰি লৈছে হয় নাই ব'লা আমি পৰ্ব এইফালে বুনিয়া ৰসগোল্লা এইফালে আমাৰ খুৰী এইফালে এই আমাৰ দীপালী বাইদেউ চাহ এইখিনি বহুত দিনৰ পাছত আৰু এগৰাকী আছে নহয় বাহিৰত আৰু এইগৰাকী আৰু এইফালে মই ভাত পানী বনি আছে এইফালে ভাল পাইছে এইফালে গাহৰি মাংস দাইল ব্ৰইলাৰ মাংস এইখিনি আছে এইখিনি অকণমান দেখুৱাই দিলোঁ বাৰু চবে ভালে পাইছে দেই এইফালে নাখাই খাই আজৰি হৈ আছে বিটুৱে এইকেইগৰাকী উঠি পুৰা দিছে আমাৰ ৰান্ধনীজনক দেখুৱাই লওঁ লাচি যাই পেলাই চাওক ৰান্ধনী লাহেকে খা আকৌ লাগি গাড়ী আনিলে ৰসগোল্লা খাইছে ক'ব ঘৰ যি বহি আছে বিটুৱে লাজ কৰি চাওক ইফালে তললে মোক বাৰে বাৰে উঠাই আছে তললে মোক কৰি দিছে লাচিৰি লাগি আছে দেই এই পুৰা দিছে যে হয় জি কেনেকুৱা দিছে কোৱা উঠিলা এয়া ফাইনেলি গাড়ীখন অকণমান নিৰলে দেখুৱাইছোঁ এয়া এয়া ফাইনেলি আমাৰ গাড়ী আহি পালেহি অকণমান নিৰলে দেখুৱাইছোঁ ওলাই আহিছোঁ এইখন হয় ৰেড কালাৰ মোৰ কালাৰটো মোৰ চইজৰ হয় বাৰু ৰেড কালাৰ মোৰ প্ৰিয় আপোনালোকে কিছুমানে জানে মোৰ ভিডিঅ' চাই থকাবোৰে এয়া ফাইনেলি ল'লোগৈ ঠিক আছে বাৰু আপোনালোকক দেখুৱাই থাকিম ভিতৰৰ পৰিৱেশখিনি খানা চানা পাৰ্টি চাৰ্টি চলি আছে অলপ থুপীয়াকৈ এয়া আমাৰ লাষ্টত পাৰ্টিটো আমি বহিছোঁ লাহেকৈ বিটু শুই এনেকৈ কৰি আৰু আমাৰ জেবলি বাইদেউ বাঢ়িছে লাষ্টত আৰু লাচিতা ক'ত গ'ল ঐ লাচিতা আহক গাহৰি মাংস ব্ৰইলাৰ মাংস পনীৰ দম বন্ধাকবি ঢেকীয়া আলু ভাজি এইফালে আমাৰ পিটিদাই যায়গৈ সেইফালে আমি ভাত পানী খাই লওঁ তেতিয়াহ'লে এয়া দীপদাক অকণমান দেখুৱাই দিম এইফালে আমাৰ দীপদাই যায়গৈ আমি খাই মেলি লওঁ